জব এডুকেশ্যন চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে বহুত ভাল খবৰ, কিয়নো এইবাৰ 2023ত বিগ ভেকেঞ্চি ৰিক্ৰুইটমেণ্ট মুকলি হৈছে আৰু সকলোখিনি কিমান ৰিক্ৰুইটমেণ্ট মুকলি হৈছে সেইখিনিও জানিব পাৰিব একেবাৰে শেষত। আৰু লগতে প্ৰথম যিটো বিভাগ আহিছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ফালৰ পৰা, আৰু ইয়াতে যিহেতু 2859টা পদৰ বাবে আবেদন হৈ আছে আৰু বাকী 2023ৰ যিখিনি লাষ্ট ডেট হৈ আছে সেইখিনিও আপোনালোকৰ একেবাৰে শেষত জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াতে সম্পূৰ্ণৰূপে উল্লেখ কৰি দিছে, এইটো হৈছে অফিচিয়েল ৱেবছাইট প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন, আৰু লগতে ইয়াতে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উল্লেখ কৰিছে। আৰু লগতে ইয়াতে যিহেতু অফিচিয়েলি আপডেট আহিছে কিমান পদ আছে সকলোখিনি আপোনালোকৰ মাজত জনাম। আৰু ইয়াতে যিহেতু আমাৰ নৰ্থ ইষ্ট ৰিজনৰ বাবেও আহিছে পদ, গতিকে ইয়াতে আপোনালোকৰ বিশেষ ভাল পদ আহিছে। ষ্টাফাৰ গ্ৰুপ চিৰ বাবে আহিছে নাম্বাৰ অফ পোষ্ট 185 পোষ্ট, কেটেগৰী ৱাইজ ভেকেঞ্চি আছে, আনৰিজাৰ্ভৰ বাবে আছে, EWSৰ বাবে আছে, SC বাবে আছে, আৰু OBC NCLৰ বাবেও ইয়াতে যথেষ্ট পদ আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব 12 পাছ যদি আপোনালোকে কৰি থৈছে নিশ্চয় আবেদন কৰিব পাৰিব, যিহেতু ইয়াতে বেছি কোৱালিফিকেশ্যন বিচৰা নাই। আৰু স্কিল টেষ্ট ইন ষ্টেনোগ্ৰাফি, অৰ্থাৎ ষ্টেনোগ্ৰাফিত আপোনালোক স্কিল টেষ্ট লাগিব, য'ত ইয়াতে কেণ্ডিডেটছ হু আৰ শ্বৰ্ট লিষ্টেড ইন দ্য ফেজ 1 এক্সামিনেশ্যন উইল বি ৰিকোৱাৰ্ড টু এপিয়াৰ ইন দ্য স্কিল টেষ্ট ফৰ ষ্টেনোগ্ৰাফি। আৰু লগতে ইয়াতে যিসকলে পৰীক্ষাত উত্তীৰ্ণ হ'ব তেওঁলোকৰ ফেজ 1ত যিসকলে পাছ কৰিব তেওঁলোকৰ শ্বৰ্ট লিষ্ট আহিব, আৰু সেইসকলে স্কিল টেষ্ট দিব লাগিব ষ্টেনোগ্ৰাফিৰ বাবে। আৰু ইয়াতে উল্লেখ কৰিছে 10 মিনিটছ এট দ্য ৰেট অফ 80 ৱৰ্ড, অৰ্থাৎ 10 মিনিটত আপোনালোকে ইয়াতে উল্লেখ কৰিছে 80টা ৱৰ্ড পাৰ মিনিটত আপোনালোকে 80টা ৱৰ্ড লিখিব লাগিব, অৰ্থাৎ 10 মিনিট সময় দিব আপোনালোকক। 10 মিনিট সময়ৰ ভিতৰত আপোনালোকৰ 80টা প্ৰত্যেক মিনিটতে 80টাকৈ ৱৰ্ড লিখিব পাৰিলে আপোনালোকৰ পাৰিব। আৰু টাইপিং স্পীডটো যদি আছে যথেষ্ট ভাল হ'ব। আৰু লগতে ট্ৰান্সক্ৰিপশ্যন আছে 50 মিনিটছ ইংলিছ, আৰু লগতে 65 মিনিটছ আছে হিন্দীৰ বাবে অনলি অন কম্পিউটাৰ। আৰু লগতে স্কেল অফ পে যথেষ্ট ভাল হয়, লেভেল পে হয়, লেভেল 4 হয়। আৰু লগতে ইন দ্য পে মেট্ৰিক্স 25,500ৰ পৰা 81,100লৈকে ইয়াতে দৰমহা আছে। এজ লিমিটটো উল্লেখ কৰিছে 18ৰ পৰা 27 বছৰ বয়সলৈকে হয়। আপোনালোকে যদি নিশ্চয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি থৈছে নিশ্চয়ৰ পৰা এই পদটোত আবেদন কৰিব পাৰিব। আৰু দ্বিতীয় পষ্টটো হৈছে ছ'চিয়েল ছিকিউৰিটি এছিষ্টেণ্ট WSA, আৰু লগতে ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 2674টা পোষ্ট আছে। আৰু নৰ্থ ইষ্ট ৰিজনৰ বাবে যথেষ্ট ভাল হয়, নাম্বাৰ অফ পোষ্ট আছে 58টা, আমাৰ অসমৰ বাবে যিহেতু এক্সট্ৰাকৈ দিছে পদ। আৰু লগতে কেটেগৰী ৱাইজ ভেকেঞ্চি আছে, SC বাবে 359, আৰু লগতে ST বাবে আছে 273, OBC NCLৰ বাবে 514টা আছে, EWSৰ বাবে আছে, আনৰিজাৰ্ভৰ বাবে আছে। আৰু লগতে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী লাগিব ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন। টাইপিং স্পীড ৰাখিছে 35টা ৱৰ্ড ইংলিছৰ বাবে, আৰু হিন্দীৰ বাবে 30টা ৱৰ্ড। আৰু লগতে ইয়াতে যিহেতু কম্পিউটাৰতে আপোনালোকৰ টাইপিং স্পীডটো ল'ব। স্কেল অফ পে যথেষ্ট ভাল হয়, লেভেল 5 হয়, যিহেতু গ্ৰেজুৱেশ্যন লেভেল হোৱাৰ বাবে লেভেল 4, যিটো হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে লেভেল 4 আৰু গ্ৰেজুৱেশ্যনৰ বাবে লেভেল 5 ৰাখিছে। ইয়াতো দৰমহা যথেষ্ট ভাল, 29,200ৰ পৰা 92,300লৈকে পে মেট্ৰিক্স আছে। এজ লিমিটটো 18ৰ পৰা 27 বছৰ বয়সলৈকে, আৰু এজ ৰিলেক্সেশ্যন নিশ্চয়ৰ পৰা পাব। আৰু লগতে ইয়াতে ৰাখি থৈছে এজ ৰিলেক্সেশ্যন যদি আপোনালোকৰ বয়স বাঢ়ি গৈছে আৰু চিটিজেন ইণ্ডিয়া হ'লে হ'ব। আৰু লগতে এপ্লিকেশ্যন ফিজ আপোনালোকৰ উল্লেখ কৰিছে যিসকল SC ST PWBD বা ফিমেল যদি হয় বা এক্স ছাৰ্ভিচমেন হয় তেতিয়া নীল হয়, পে'মেণ্ট কোনো কৰিব নালাগে। যদি OBC হয় বা অৰ্ডাৰ কেণ্ডিডেটছ হয় তেতিয়া আপোনালোকৰ 700 পে' কৰিব লাগিব। 27 মাৰ্চৰ পৰা লাষ্ট ডেট হৈছে 26 এপ্ৰিল। আৰু লগতে ইয়াতে আপোনালোকক উল্লেখ কৰিছে কাৰেকশ্যন কৰিবলৈও আপোনালোকৰ এটা সময় দিছে 27 এপ্ৰিলৰ পৰা 28 এপ্ৰিললৈকে সময় দিছে। আৰু অনলাইন এপ্লিকেশ্যন ফৰ্ম যিহেতু আবেদন আপোনালোকৰ ইয়াতে হৈ আছে। আৰু লগতে ইয়াত আপোনালোকৰ যিহেতু প্ৰত্যেক পষ্টৰ বাবে বেলেগকৈ ন'টিছ আহিছে, গতিকে আপোনালোকৰ প্ৰত্যেকখন ন'টিছ দেখাবলৈ হ'লে বহুত দেৰি হ'ব, গতিকে আপোনালোকক একেটা ভিডিঅ'তে সকলোখিনি পষ্টৰ বিষয়ে জনাই দিলোঁ। আৰু এইখিনি পদত নিশ্চয়ৰ পৰা এপ্লাই কৰিব, কাৰণ বহুতে অপেক্ষা কৰি থাকে ষ্টেনোগ্ৰাফাৰ পদৰ বাবে, যথেষ্ট ভাল পদ আৰু দৰমহাৰ ক্ষেত্ৰতো বহুত বেছি পে মেট্ৰিক্স আছে।